আপোনালোকৰ ভালেই চাগে নিশ্চয় আৰু আজি মই ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ আৰু এতিয়া বাজিছে 11টা আৰু এতিয়া মই একাপ কফি বনাবলৈ লৈছোঁ আৰু বহুত দিন হ'ল গাখীৰ চাহো খোৱা নাই কফি চফি একো খোৱাই নাই লাল চাহটো সদায় খাওঁ বাৰু আজিকালি অলপ গেছৰো প্ৰব্লেম হয় সেইকাৰণে আৰু আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বনাবলৈ লৈছোঁ গাখীৰত অকণমান গুলি ল'ম কফিটো দেই কালি তেল ওলাই আছে ধুনীয়া দেই দুটা কচু ধুনীয়া দেখিছে ইমান ডাঙৰ ডাঙৰ আজিৰ কাৰণে হৈ গ'ল এতিয়া খাম মধুৰিআম মাইনা এয়া লোৱা ঘৰৰ মধুৰিআম ছিঙি আনিছোঁ দেখিছা অনবৰতে মোবাইল চাই থাকা ন মোবাইল নাচাবা আৰু দেখিছে এতিয়া স্কুল নাই কি কৰিব খুব মোবাইল চাবলৈ লৈছে ৰাতিপুৱাও ৰাতি নাচায় বাৰু সেইকণ সময়ত অকণমান পঢ়ে বাকী সময় মানে পালেই মোবাইল চাবলৈ বিচাৰে মধুৰিআম খাই লোৱা আজি কচু ফুল বনাম বুলি ভাবিছোঁ আৰু সেইকাৰণে ইয়াত কেইটামান চাউল তিয়াই লৈছোঁ কচু ফুলৰ আজি বৰ বনাম আৰু লগত বেচন দিম ফুলটো এই মাজৰটো আঁতৰাই ল'ব লাগে এয়া আমাৰ তেওঁৱে কৰি আছে এইখিনি কাম এয়া চাউলটো গুড়া কৰি লৈছিলোঁ মিক্সিত পিঠাগুড়িও দিব পাৰে আমাৰ এতিয়া পিঠাগুড়ি নাছিলে পিচি থোৱাত সেইকাৰণে চাউল অকণমান গুড়া কৰি পিচি লৈছোঁ এয়া লগত অকণমান বেচনো দি দিছোঁ বেছি নালাগে দিব প্ৰথমে বেছি দিব নালাগে কম হ'লে আকৌ অকণমান বেচন দি ল'লেই হ'ল সোৱাদ অনুসৰি নিমখ হালধি পিঁয়াজ দিবও পাৰে ইয়াত নিদিলেও হয় এয়া গোটেইখিনি দি ল'লোঁ মই ইয়াত চাউলৰ গুড়া আছে বেচন হালধি নিমখ দিছোঁ আৰু পিঁয়াজটো নাই দিয়া আৰু জলকীয়া এটা দিছোঁ বেছি দিয়া নাই আৰু কিছুমানে ইয়াত কণীও দিয়ে আমি কণীটো নাই দিয়া আৰু এতিয়া গোটেইখিনি ভালদৰে
এয়া আমাৰ এয়া বৰ ৰেডি হৈ গ'ল। এইটো খাবলৈ বহুত ধুনীয়া হয়, টেষ্টি হয়। আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে। কচু খোৱা ভাল এনেও তেজৰ কাৰণেও। আৰু বেলেগ চব্জি আৰু দালি বনাম এতিয়া।